এইচএছৰ বেটাৰমেণ্ট পৰীক্ষা, কম্পাৰ্টমেণ্টেল এক্সাম আৰু ৰিএপিয়াৰেঞ্চ পৰীক্ষা সন্দৰ্ভত আপোনালোকৰ কৰা সকলো প্ৰশ্নৰ উত্তৰ দিয়াৰ এতিয়া সময় হৈছে। সেয়েহে ভিডিঅ'টো স্কিপ নকৰাকৈ একেবাৰে শেষলৈ চাই থাকিলে আশা কৰোঁ যে আপোনালোকৰ সকলো কনফিউশ্যন দূৰ হৈ যাব। আৰু যদি এই ভিডিঅ'ৰ পৰা আপোনালোক অলপ হ'লেও উপকৃত হয় তেনেহ'লে এই ভিডিঅ'টো সকলোলৈ শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকেও এই বিষয়ে অৱগত হ'ব পাৰে। ভিডিঅ' আৰম্ভণিৰ পূৰ্বে সৰু এটা ৰিকুৱেষ্ট, মই দেখিছোঁ যে আপোনালোকৰ বহুতে কিন্তু এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, কিয়নো আপোনালোকৰ ছাবস্ক্ৰাইবে বহুত প্ৰেৰণা যোগায় এনেধৰণৰ আৰু কাম কৰাৰ বাবে। এতিয়া আৰম্ভ কৰিব বিচাৰিছোঁ আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ। প্ৰথমতে এজনে কমেণ্ট কৰি লিখিছে যে বেটাৰমেণ্ট এক্সাম কেইটা ছাবজেক্টত দিব পাৰিম আৰু ক'ত দিব লাগিব, ফ্ৰী হ'বনে, বেটাৰমেণ্ট মাৰ্কশ্বিটখনৰ মূল্য থাকিবনে, এটা ছাবজেক্টত কিমান খৰচ পৰিব। প্ৰথমতে বেটাৰমেণ্ট এক্সামটো আপোনালোকে সৰ্বোচ্চ 4টা বিষয়ত দিব পাৰিব। ক'ত দিব লাগিব, এই ৰেগুলাৰ বেটাৰমেণ্টটো আপোনালোকে নিজৰ কলেজৰ পৰাই দিব লাগিব। ফ্ৰী হ'বনে, নহয় এইটো ফ্ৰী নহয়, ফৰ্ম ফিল আপৰ সময়ত আপোনালোকে ফিজ বহন কৰিব লাগিব। বেটাৰমেণ্ট মাৰ্কশ্বিটখনৰ মূল্য থাকিবনে, হয় প্ৰায় সমানেই মূল্য থাকিব, কিন্তু কিছু কিছু ক্ষেত্ৰত ইয়াৰ মূল্যটো নাথাকিব। এটা ছাবজেক্টত কিমান খৰচ পৰিব, এটা ছাবজেক্টত নিয়াৰলি 1000 টকা খৰচ হৈ যাব। নেক্সট কমেণ্ট, ছাৰ মই ৰিএপিয়াৰেঞ্চ এক্সাম দিম, কেনেকৈ দিব লাগে ছাৰ। ৰিএপিয়াৰেঞ্চ পৰীক্ষাটো হৈছে আকৌ পৰীক্ষা দিয়া, অৰ্থাৎ এইবাৰৰ যিসকল এইচএছৰ পৰীক্ষাৰ্থীসকল আছে তেওঁলোকৰ লগতে 2024 চনত আপুনিও পৰীক্ষা দিব লাগিব আৰু ফৰ্ম ফিল আপ তেওঁলোকৰ লগতেই কৰিব লাগিব ৰিএপিয়াৰেঞ্চৰ ফৰ্ম ফিল আপ। নেক্সট কমেণ্ট, ছাৰ 5টা ছাবজেক্ট এক্সাম দিছোঁ, মই 4 ছাবজেক্ট এক্সাম দিয়া নাই, 4 ছাবজেক্ট বেটাৰমেণ্ট দিব পাৰিমনে। নহয়, 4 ছাবজেক্টখন যিহেতু আপুনি পৰীক্ষা দিয়া নাই সেয়েহে আপুনি 4 ছাবজেক্টত বেটাৰমেণ্ট দিব নোৱাৰিব। নেক্সট কমেণ্ট, মই ভাবিছিলোঁ 3টা ছাবজেক্ট দিম, ছাৰ বেটাৰমেণ্ট এক্সাম কেতিয়া হ'ব এণ্ড কেইটা ছাবজেক্টত দিয়া যায়। বেটাৰমেণ্ট এক্সাম অহা বছৰ যিসকল শিক্ষাৰ্থীয়ে পৰীক্ষা দিব তেওঁলোকৰ লগতেই হ'ব, ছেইম প্ৰশ্ন কাকত থাকিব আৰু অলৰেডি কৈ দিছোঁ যে সৰ্বোচ্চ 4টা বিষয়ত আপুনি বেটাৰমেণ্ট পৰীক্ষা দিব পাৰিব। ছাৰ মোৰ কেমেষ্ট্ৰিত বেয়া হৈছে, মই যদি বেটাৰমেণ্ট দিওঁ দেন মোৰ মাৰ্কশ্বিটখন নিট এক্সামৰ বাবে ভেলিড হ'বনে। নহয়, এইটো কিন্তু আপোনালোকক এটা নটিফিকেশ্যন দেখুৱাই লৈছোঁ 2022 চনত, য'ত কোৱা আছিল কিন্তু নিট এক্সামৰ বাবে বেটাৰমেণ্ট এক্সামটো ভেলিড নহ'ব। আপুনি যদি নিট এক্সামৰ বাবে দিব বিচাৰে তেনেহ'লে দিব লাগিব ৰিএপিয়াৰেঞ্চ পৰীক্ষা দিব লাগিব, অৰ্থাৎ আকৌ পৰীক্ষা দিলে ভেলিড হ'ব। নেক্সট কমেণ্ট, ছাৰ যদি বেটাৰমেণ্ট এক্সাম দিওঁ তেতিয়া বেটাৰমেণ্টৰ মাৰ্কশ্বিটখন যিকোনো এণ্ট্ৰেঞ্চ এক্সামৰ কাৰণে যোগ্য হ'বনে। নহয়, মই অলৰেডি কৈ দিছোঁ ইয়াৰ আনচাৰটো যে এণ্ট্ৰেঞ্চৰ বাবে কিন্তু আপুনি বেটাৰমেণ্ট এক্সাম দিলে নহ'ব, আপুনি দিব লাগিব ৰিএপিয়াৰেঞ্চ পৰীক্ষা। নেক্সট কমেণ্ট, ছাৰ মই ভাবিছিলোঁ 3টা ছাবজেক্ট দিম, এছামিজ, মেথছ, ইংলিছ, বেটাৰমেণ্ট এক্সাম কেতিয়া হ'ব, মই এইবাৰ যিবিলাক মাৰ্ক পাইছোঁ সেইবিলাক যোগ হ'বনে। নহয়, যোগ নহয়, আপুনি ধৰক এইবাৰ যদি মেথছত 60 পাইছিলে আৰু অহা বছৰ যদি বেটাৰমেণ্ট এক্সাম দিয়াৰ পাছত যদি 70 পায় তেনেহ'লে নতুন এটা মাৰ্কশ্বিট আহিব। এই মাৰ্কশ্বিটত বাকী সকলো ছাবজেক্টৰ মাৰ্ক একেই থাকিব, যদি বাকী ছাবজেক্টত মাৰ্ক আপোনাৰ সমানে থাকে আৰু মেথছৰ যি মাৰ্কটো আছে এইটো চেঞ্জ হৈ 60ৰ জেগাত 70 লৈকে থাকিব। তাৰ পাছৰ কমেণ্ট হৈছে, ছাৰ মোৰ এইবাৰ কেমেষ্ট্ৰিৰ প্ৰেক্টিকেলত 27 আৰু থিয়ৰীত 19 আছিল, টোটেল 46। ছাপ'জ এইবাৰ যদি মই থিয়ৰীত 21, প্ৰেক্টিকেলত 24 পাওঁ, টোটেল 45, তেতিয়া মোৰ মাৰ্কশ্বিটৰ মাৰ্কটো কেনেকৈ আহিব। মাৰ্কশ্বিটত আপোনাৰ মাৰ্ক যিদৰে লাভ কৰিব ঠিক একেদৰেই থাকিব, অৰ্থাৎ 45 লিখা থাকিব, কিন্তু আগতে আপোনাৰ যিটো ৰিজাল্ট আছিল এইটো ফেইল আছিল, এতিয়া কিন্তু এই ৰিজাল্টটো পাছ বুলি লিখা থাকিব। তাৰ পাছতে ছাৰ মই 3টা ছাবজেক্টত বেটাৰমেণ্ট এক্সাম দিম বুলি ভাবিছোঁ, ইংলিছ, বিজনেছ ষ্টাডিজ, ফাইনেন্স। এই এক্সাম দিয়াৰ পিছত যদি মাৰ্ক আৰু কমে তেনেহ'লে কি হ'ব। মাৰ্ক কমিলে একো অসুবিধা নাই, বেটাৰমেণ্ট এক্সামৰ অৰ্থ হৈছে মাৰ্ক বেটাৰ হ'লে এইটো চেঞ্জ কৰা হয় আৰু নহ'লে যিটো আগৰ মাৰ্ক আছিলে এইটোই থাকে। তাৰ পাছৰ যিটো কমেণ্ট এইটো হৈছে, ছাৰ বেটাৰমেণ্ট মাৰ্কশ্বিটটোৰ ভেলু থাকে নে নাই, তাৰ পৰা পেৰামেডিকেল কোৰ্চত এডমিশ্যন ল'ব পাৰিম নে নাই, আৰু মই কনফিউজ হৈ আছোঁ যে মই 4টা ছাবজেক্টত এক্সাম দি দিওঁ নে অনলি বেয়া হোৱা ছাবজেক্ট মানে কেমেষ্ট্ৰিত দিওঁ। কোনটো বিষয়ত কেইটা বিষয়ত দিব এইটো আপুনি নিজেই ডিচিশ্যন ল'ব, কিন্তু এই যিটো বেটাৰমেণ্টৰ মাৰ্কশ্বিট এই মাৰ্কশ্বিটৰ ভেলু থাকিব আৰু এই মাৰ্কশ্বিটৰ দি আপুনি পেৰামেডিকেল কোৰ্চ যিটো এইটোত এডমিশ্যন ল'ব পাৰিব। তাৰ পাছৰ কমেণ্ট হৈছে, ছাৰ মই 3টা ছাবজেক্ট বেটাৰমেণ্ট দিব লাগে, হয় দিব। নেক্সট কমেণ্ট হৈছে, বেটাৰমেণ্ট দিলে এতিয়াৰ মাৰ্কশ্বিটখন ঘূৰাই ল'ব নেকি। নহয়, এতিয়া মাৰ্কশ্বিটখন ঘূৰাই নলয়, আৰু এটা মাৰ্কশ্বিট আহিব, বা যিহেতু বেটাৰমেণ্টৰ মাৰ্কশ্বিটত বেটাৰমেণ্ট বুলি লিখা থাকিব, চ' পিছতলৈ কিবা প্ৰব্লেম হ'ব নেকি। নহয়, একো অসুবিধা নহয়, এণ্ট্ৰেঞ্চৰ বাবে বেটাৰমেণ্টৰ মাৰ্কশ্বিটখন যোগ্য নহয়, বাকী সকলো কামতে জেনেৰেলি এই বেটাৰমেণ্ট মাৰ্কশ্বিটখন আপুনি ইউজ কৰিব পাৰিব।
তাৰপাছৰ কমেণ্টটো, ছাৰ মোৰ দাদা এজনে HS এক্সাম দিছিল, এক্সাম ইংলিছত 21 আৰু এডুকেশ্যনত 16 পাইছে, বাকী 4 ছাবজেক্টত পাছ কৰিছে, এতিয়া কোনটো ছাবজেক্ট দিব লাগে বাৰু, বেটাৰমেণ্ট এক্সাম দিব পাৰিবনে, প্লিজ ৰিপ্লাই দিব। তেওঁ মানে যিহেতু এটা বিষয়ত ফেইল কৰিছে, অৰ্থাৎ তেওঁ ফেইল কৰিছে, যদি তেওঁৰ মাৰ্কশ্বিটখনত COMP লিখা আছিল, অৰ্থাৎ কম বুলি লিখা আছিল, তেনেহ'লে তেওঁ কম্পাৰ্টমেণ্টেল পৰীক্ষা দিব পাৰিব। আৰু এইবাৰ শিক্ষা সংসদে কম্পাৰ্টমেণ্টেল পৰীক্ষা অনুষ্ঠিত কৰিব। এই পৰীক্ষাটো খুব সম্ভৱতঃ জুলাই বা আগষ্ট মাহতে হ'ব। এইবাৰ ফাৰ্ষ্ট টাইমৰ বাবে এইটো দেখিবলৈ পোৱা গৈছে যে COMP বুলি লিখা আছে, যাৰ অৰ্থ হৈছে যে শিক্ষাৰ্থীসকলে কম্পাৰ্টমেণ্টেল পৰীক্ষা দিব পাৰিব। আৰু তোমাৰ যে বাইটিৰ কথা কৈছে, তেওঁ কম্পাৰ্টমেণ্টেল পৰীক্ষা দি পাছ কৰিব পাৰিব, বেটাৰমেণ্ট দিব নোৱাৰিব যিহেতু তেওঁ পাছ কৰিব পৰা নাই। তাৰ পাছৰ কমেণ্টটো হৈছে, ছাৰ বেটাৰমেণ্টটো কেতিয়াকৈ হ'ব বাৰু, অলৰেডি কৈ দিছোঁ যে অহা বছৰৰ শিক্ষাৰ্থীসকলৰ লগতে এই পৰীক্ষা দিব লাগিব। নেক্সট কমেণ্ট, বেটাৰমেণ্ট এক্সাম দিলে এডমিট একেখন হ'বনে, নহয়, আৰু এটা এডমিট আহিব, যিবোৰ ছাবজেক্টত আপুনি পৰীক্ষা দিব এই ছাবজেক্টৰ নাম লিখা থাকিব আৰু নতুন এখন এডমিট আহিব। নেক্সট কমেণ্টটো, HS ক্লাছ 12 এক্সাম প্ৰাইভেট কেণ্ডিডেটৰ ওপৰত ভিডিঅ' এটা বনাব, যদি নেক্সট ইয়াৰ অল ছাবজেক্টত কলেজত নোযোৱাকৈ প্ৰাইভেটকৈ এক্সাম দিওঁ, তেতিয়া মাৰ্কশ্বিটখন চবতে এলিজিবল হ'বনে নহয়, আৰু মাৰ্কশ্বিটখন স্কুলৰ এফিলিয়েট থাকেনে নাই, প্লিজ ভিডিঅ' এটা বনাব ট্ৰাই কৰিব। আৰু 75% পালে প্ৰাইভেট কেণ্ডিডেটে স্কুটি স্কিম লাভ কৰিবনে নাই। তেওঁ অৰ্থাৎ কৈছে এই ৰিএপিয়াৰেঞ্চৰ কথা কৈছে। তো ৰিএপিয়াৰেঞ্চ পৰীক্ষা মানে আকৌ পৰীক্ষা দিয়া, আৰু এই পৰীক্ষা দি আপুনি যদি ৰিজাল্ট লাভ কৰে সকলো কামতে এইটো ভেলিড থাকিব। আৰু তেনে ক্ষেত্ৰত খুব সম্ভৱতঃ আপুনি স্কুটিও লাভ কৰিব পাৰে, যিহেতু এতিয়ালৈকে এইটো চিয়'ৰ হ'ব পৰা নাই, কিন্তু খুব সম্ভৱতঃ পাব পাৰে যিহেতু এইটো আকৌ পৰীক্ষা দিছে সকলো বিষয়ত। তাৰ পাছৰ কমেণ্টটো হৈছে, ছাৰ বেটাৰমেণ্ট এক্সামৰ এপ্লাই কবে ষ্টাৰ্ট হবে। তো বেটাৰমেণ্ট এক্সামৰ এপ্লাইটো কবে ষ্টাৰ্ট হবে মানে এইটো হৈছে যে আপুনি ফৰ্ম ফিল আপটো এইবাৰৰ যিসকল ৰেগুলাৰ শিক্ষাৰ্থী আছে তেওঁলোকৰ লগতে ফৰ্ম ফিল আপ কৰিব লাগিব, ছেইম একেই সময়ত বেটাৰমেণ্ট বুলি আপুনি ফৰ্ম ফিল আপটো কৰিব, কলেজৰ সৈতে যোগাযোগ ৰাখিব, তেতিয়া আপুনি আৰু ভালদৰে বুজিব পাৰিব। নেক্সট কমেণ্টটো, ছাৰ BSc পঢ়ি বেটাৰমেণ্ট দিব পাৰিনে, আৰু কেইবাৰ দিব পাৰি বেটাৰমেণ্ট। এই যিটো বেটাৰমেণ্টৰ কথা মই কৈ আছোঁ, এইটো ৰেগুলাৰ বেটাৰমেণ্ট, এইটো কেৱল এবাৰেই দিব পাৰিব। পৰীক্ষা আপুনি এইবাৰ দিছে, তো নেক্সট বাৰ অকল এবাৰেই দিব পাৰিব, এটা চান্স থাকে। তো এই বেটাৰমেণ্ট পৰীক্ষা এবাৰ দিব পাৰিব, আৰু আপুনি BSc পঢ়ি দিব পাৰিব, একো অসুবিধা নাই। নেক্সট কমেণ্ট, ছাৰ মই শুনি আছোঁ এইবাৰ বেটাৰমেণ্ট এক্সাম নহ'ব। তেনে নহয়, এনেধৰণৰ কোনো ইনফৰমেশ্যন অহা নাই। জেনেৰেলি বেটাৰমেণ্ট এক্সাম ৰেগুলাৰলি হৈ আছে, হ'ব। তো এইবাৰো হ'ব, নহয় বুলি হয়তো আপুনি কোনোবাৰ পৰা ফল্ছ খবৰটো লাভ কৰিছে, কিন্তু নহয় বুলি এনেধৰণৰ কোনো খবৰ এতিয়ালৈকে অহা নাই। নেক্সট যিটো কমেণ্ট, মোৰ 3টা ছাবজেক্ট বেয়া হৈছে, ইংলিছ, এডুকেশ্যন, লজিক আৰু ফিলচফি, ছাৰ বেটাৰমেণ্ট দিব পামনে নাই, প্লিজ হেল্প। যদি আপুনি 3টা ছাবজেক্টত ফেইল কৰিছে, তেনে ক্ষেত্ৰত কিন্তু বেটাৰমেণ্ট এক্সাম দিব নোৱাৰিব। বেটাৰমেণ্ট এক্সামটো অকল পাছ কৰা শিক্ষাৰ্থীসকলে দিব পাৰে। নেক্সট, কেমন টাকা খৰচ হবে বেটাৰমেণ্ট দিলে প্ৰতি ছাবজেক্ট। অলৰেডি মই কৈ দিছোঁ যে এটা ছাবজেক্ট দিলে 1000 টকা খৰচ হ'ব। আৰু যদি মানে আপুনি ধৰি ল'ব যে যোৱাবাৰ যেতিয়া আপুনি মানে ফৰ্ম ফিল আপ কৰিছিলে, তেতিয়া যিদৰে খৰচ হৈছিল ঠিক একেদৰে খৰচ হ'ব, অৰ্থাৎ সৰ্বনিম্ন 1000 টকা লাগিব পাৰে আৰু সৰ্বোচ্চ 1700 টকালৈকে যাব পাৰে। মানে আপোনাৰ ফৰ্ম ফিল আপখনত যিদৰে খৰচ হয় ঠিক একেদৰে খৰচ হ'ব, এক্সট্ৰা খৰচ নহয়। নেক্সট কমেণ্টটো হৈছে, যিবিলাকৰ ৰিজাল্ট ৰিপিট বুলি আহিছে সেইবিলাকে আকৌ অহা বছৰ দিব লাগিবনে, তেওঁলোকৰ কম্পাৰ্টমেণ্টেল এক্সাম হ'ব। কম্পাৰ্টমেণ্টেল মানে যিসকলৰ COMP লিখা আছিল, অৰ্থাৎ কম্পাৰ্টমেণ্টেল এক্সামটো এইবাৰ অনুষ্ঠিত কৰিব শিক্ষা সংসদে। আৰু কম্পাৰ্টমেণ্টেল এক্সাম সৰ্বোচ্চ 2টা ফেইল কৰা ছাবজেক্ট যদি থাকে, জেনেৰেলি দেখা গৈছে যিসকলে 2টা বিষয়ত ফেইল কৰিছে তেওঁলোকৰ কম্পাৰ্টমেণ্টেল বুলি আহিছে মেক্সিমাম। তো যিসকলৰ কম্পাৰ্টমেণ্টেল লিখা আছে তেওঁলোকে এই কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ বাবে যোগ্য হ'ব। আৰু যদি ৰিপিট বুলি আহিছে তেনেহ'লে এই শিক্ষাৰ্থীজনে আকৌ পৰীক্ষা দিব লাগিব, অৰ্থাৎ ৰিএপিয়াৰেঞ্চ পৰীক্ষা দিব লাগিব। নেক্সট কমেণ্ট, ছাৰ HSৰ ৰিচেকিং লিষ্ট কেতিয়া দিব। ৰিচেকিং লিষ্টটো এতিয়া নহয়, অলপ দেৰি হ'ব, জুলাই মাহতে ৰিচেকিঙৰ লিষ্টটো আহিব। নেক্সট, অকল এখন ছাবজেক্টত বেটাৰমেণ্ট দিব পাৰিনে, হয় পাৰিব। PCMত 60% নাই বাবে কেমেষ্ট্ৰিখন দি উঠাব পৰা যাব নেকি, হয়, যদি ভালদৰে এক্সাম দিয়ে তেনেহ'লে পাৰিব। নেক্সট, HS বেটাৰমেণ্ট মাৰ্কশ্বিটখনত স্কুলৰ মানে আগৰটো থাকে নে নাথাকে, প্লিজ ৰিপ্লাই কৰিব। স্কুলৰ নেমটো ছেইমেই থাকিব, যিহেতু আপুনি একেই কলেজৰ পৰা এক্সামটো দিব, ছেইম একেই কলেজৰ নামেই থাকিব। তাৰ পাছৰ কমেণ্টটো, ছাৰ কেতিয়া ফৰ্ম ফিল আপ হ'ব, অলৰেডি কৈ দিছোঁ মই। নেক্সট, ছাৰ ৰিএপিয়াৰেঞ্চ এক্সামৰ বিষয়ে ক'ব, গোটেইকেইটা ছাবজেক্টত দিব পাৰি। হয়, ৰিএপিয়াৰেঞ্চ মানে হৈছে সকলো বিষয়ত পৰীক্ষা দিব লাগিব, আৰু অলৰেডি মই কৈ দিছোঁ এজনৰ কমেণ্টৰ
উত্তৰ দিয়াৰ সময়ত নেক্সট কম্পাৰ্টমেণ্টেল এক্সাম হ'ব নেকি জনাবচোন হয় কম্পাৰ্টমেণ্টেল এক্সাম হ'ব যিসকলৰ মাৰ্কশ্বিটত COMP বুলি লিখা আছিল তেওঁলোকে এই পৰীক্ষা দিব পাৰিব আৰু এই পৰীক্ষা খুব সম্ভৱতঃ জুলাই আগষ্ট মাহতে হ'ব আৰু ৰিজাল্ট আগষ্ট বা ছেপ্টেম্বৰতে দিয়া হ'ব যদি জুলাই মাহতে এক্সাম হয় তেনেহ'লে আগষ্ট মাহতে এমাহতেই ৰিজাল্টটো লাভ কৰিব আপোনালোকে আৰু যদি আগষ্ট মাহতে পৰীক্ষা হয় তেনেহ'লে ছেপ্টেম্বৰতে ফলাফল লাভ কৰিব নেক্সট কমেণ্ট ছাৰ মোৰ HSC মাৰ্কশ্বিটত COMP ইন এডুকেশ্যন বুলি দিয়া আছে এইটো মানে কি ৰিপ্লাই প্লিজ এইটো মানে হৈছে আপুনি কম্পাৰ্টমেণ্টেল এক্সাম দিব লাগিব আৰু কম্পাৰ্টমেণ্টেল এক্সামটো মই অলৰেডি কৈ দিছোঁ যে জুলাই বা আগষ্ট মাহতে হ'ব নেক্সট এটা ছাবজেক্ট বেয়া হোৱাৰ বাবে ফেইল হ'লোঁ ৰিচেক কৰালোঁ যদি পাছ নহওঁ তেন্তে এক ইয়াৰ মোক বন্ধ কৰি দিব নেকি প্লিজ জনাব আপুনি ৰিচেকত দিছে যদি পাছ হৈ যায় তেনেহ'লেতো বহু ভাল মই আশা ৰাখিছোঁ যে আপুনি পাছ যাতে হৈ যায় আৰু নহ'লেতো আপুনি আকৌ মানে এবছৰ অধ্যয়ন কৰি পৰীক্ষা দিব লাগিব ৰিএপিয়াৰেঞ্চ যিটো এক্সাম নেক্সট কমেণ্ট বেটাৰমেণ্ট এক্সাম দিলে খৰচ কিমান যাব এটা ছাবজেক্টত অলৰেডি মই জনাই দিছোঁ যে কিমান খৰচ যাব পাৰে তথাপিও মানে যিটো সম্পূৰ্ণ চিয়'ৰ যিটো মানে ইনফৰমেশ্যন আহিব মানে তেওঁলোকৰ অফিচিয়েল যিটো খবৰ আহিব এইটো আপোনালোকে এই চেনেলৰ জৰিয়তে লাভ কৰিব তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিছে সকলো খবৰ সময়তে লাভ কৰিব নেক্সট এজনে কৈছে যে পাৰ্চেণ্টেজ কিমান কামত আহিব পাৰ্চেণ্টেজ সকলো কামত আহিব কেৱল এণ্ট্ৰেঞ্চৰ এক্সামত মানে NEET বা JEE এইবিলাক এণ্ট্ৰেঞ্চৰ কামতে বেটাৰমেণ্টৰ মাৰ্কটো কামত নাহে নেক্সট যেটো যে ছাৰ কোনোবাই কয় বোলে যে বহুত জেগাত বেটাৰমেণ্ট এক্সামৰ মাৰ্কশ্বিট কামত নাহে এইটো সঁচা নেকি হয় মই অলৰেডি কৈছোঁ যে বেটাৰমেণ্ট মাৰ্কশ্বিটটো NEET বা কোনো এণ্ট্ৰেঞ্চৰ কামত জেনেৰেলি নাহে বাকী চাকৰি ৰিলেটেড যিবোৰ আছে এই চাকৰিৰ কামতে কিন্তু এইটো সম্পূৰ্ণ মানে ভেলিড চাকৰিৰ কামতে এইটো যোগ্য হয় বেটাৰমেণ্টৰ মাৰ্কশ্বিটটো নেক্সট চাকৰিৰ পিছতো যোগ্য হয় আপুনি কোনো মানে ধৰক এনে যদি কোনো ধৰণৰ এক্সাম দি থাকে এই এক্সামতো আপোনাৰ HSৰ বেটাৰমেণ্টৰ মাৰ্কটো কাউণ্ট হ'ব নেক্সট যেটো আছে যে বেটাৰমেণ্ট এক্সামৰ ভেলু আছে নে নাই অল গভৰ্ণমেণ্ট জব এপ্লাই কৰিব পাম নে নাই হয় সম্পূৰ্ণ ভেলু আছে জবৰ কাৰণে সম্পূৰ্ণ ভেলু আছে এইটো বেটাৰমেণ্ট এক্সামৰ যেটো ৰেগুলাৰ বেটাৰমেণ্টৰ কথা মই এইটো কৈ আছোঁ তো তাৰ উপৰিও কিন্তু আৰু বেটাৰমেণ্ট আছে যিবিলাক মানে ৰেগুলাৰ নহয় বছৰত দুবাৰকৈ হয় ASOSৰ আধাৰত এটা আছে আৰু এটা আছে NIOSৰ আণ্ডাৰত আৰু এটা পৰীক্ষা আছে এইবিলাক কিন্তু বছৰতে দুবাৰকৈ হয় যি আগৰ যিসকলে HS দিছিলে বহু আগতে দিছিলে তেওঁলোকেও দিব পাৰিব কিন্তু মই যেটো কৈছোঁ এইটো মানে আপোনালোকৰ বাবে আপোনালোকে এইবাৰ পৰীক্ষা দিছিলে নেক্সট বাৰ এটা ৰেগুলাৰ বেটাৰমেণ্ট দিব পাৰিব এইটো নিজৰ কলেজৰ পৰাই আপোনালোকে দিব পাৰিব তাৰ পাছৰ যেটো আছে যে কেইটা সাবজেক্টত দিব পাৰি বেটাৰমেণ্ট অলৰেডি কৈ দিছোঁ মই বেটাৰমেণ্ট দিয়াৰ পাছত যিখন সাৰ্টিফিকেট ওলাব সেইখনৰ ভেলু সেম থাকিব নেকি হয় সেম থাকিব নেক্সট ছাৰ মই কেমেষ্ট্ৰি ৰিচেকিং কৰিছোঁ মাৰ্ক বাঢ়িব নেকি যদি মাৰ্কছ নাবাঢ়ে বেটাৰমেণ্ট দিব পাৰিম নেকি হয় পাৰিব যদি আপুনি বাঢ়ি যায় তেনেহ'লেতো এইটো মানে ৰিচেকিং কৰাৰ পাছতে আপুনি ৰিজাল্ট চেক কৰিলে গম পাব যে বাঢ়িছে নে নাই আৰু নাবাঢ়িলে আপুনি বেটাৰমেণ্ট দিব পাৰিব যদি আপুনি পাছ কৰিছিলে মানে তেনেহ'লে দিব পাৰিব আৰু নেক্সট হৈছে যে ছাৰ বেটাৰমেণ্ট এক্সামত গোটেই সেইখন ছাবজেক্ট দিব পাৰি নেকি নহয় সৰ্বোচ্চ 4টা বিষয়ত দিব পাৰিব নেক্সট ছাৰ বেটাৰমেণ্ট মাৰ্কশ্বিটখন ওলালে পিছত মেডিকেল এণ্ট্ৰেঞ্চ দিয়াত কিবা অসুবিধা হ'ব নেকি মানে মোৰ কেমেষ্ট্ৰিখন বেয়া হৈছে চ' এছামিজ এণ্ড কেমেষ্ট্ৰিখন দিম বুলি ভাবিছোঁ আৰু কিমানমান খৰচ হ'ব গভৰ্ণমেণ্ট কলেজত মই অলৰেডি কৈ দিছোঁ খৰচ কিমান হ'ব আৰু এইটো কৈ দিছোঁ যে বেটাৰমেণ্টৰ মাৰ্কশ্বিটটো কিন্তু যে আপুনি যিটো কৈছে যে মেডিকেলৰ এণ্ট্ৰেঞ্চত কিন্তু কামত নাহিব ইয়াৰ বাবে আপুনি ৰিএপিয়াৰেঞ্চ দিব লাগিব ভেলিড হোৱাৰ বাবে তাৰ পাছত হৈছে যে ছাৰ মই ৰিপিট দিম কেনেদৰে পঢ়িব লাগিব জনাব অলৰেডি জনাই দিছোঁ যে আপুনি আকৌ সেম আগৰ দৰেই ষ্টাডি কৰক আৰু যেতিয়া এইবাৰৰ শিক্ষাৰ্থীসকলৰ ফৰ্ম ফিলআপৰ সময় আহিব তেতিয়া আপুনি কলেজৰ সৈতে যোগাযোগ কৰি ফিলআপ কৰি ল'ব ৰিএপিয়াৰেঞ্চৰ বাবে আৰু তেওঁলোকৰ লগতেই পৰীক্ষা দিব একে সময়ত একেই কলেজৰ পৰাই পৰীক্ষা দিব নেক্সট হৈছে ছাৰ মই 3টা ছাবজেক্ট দিম বুলি ভাবিছোঁ ইংলিছ আৰু কেমেষ্ট্ৰিত দিম কিন্তু এছামিজত 70 পাইছোঁ এছামিজ দিম বুলি ভাবিছোঁ মই যদি বেটাৰমেণ্ট এক্সাম দিয়াৰ পাছত এছামিজ 70তকৈ কমি যায় তেতিয়া আগৰ মাৰ্কছটো থাকিব নেকি হয় আগৰ মাৰ্কছটো থাকিব কমিলে একো অসুবিধা নাই আগৰ মাৰ্কছটো থাকিব আৰু বাঢ়িলে নতুন মাৰ্কছটো চেঞ্জ কৰি দিয়া হ'ব নেক্সট মই 2019ত HS পাছ কৰিছিলোঁ এতিয়া দিব পাৰিমনে হয় আপুনি পাৰিব এইটো কিন্তু ৰেগুলাৰ বেটাৰমেণ্ট দিব নোৱাৰিব আপুনি এই যেটো মই কৈছিলোঁ যে ASS আৰু NIOS এই দুইটা বৰ্ডৰ আধাৰত আপুনি দিব পাৰিব বেটাৰমেণ্ট পৰীক্ষা তাৰ পাছৰ কেইটা সাবজেক্টত দিব পাৰি মেক্সিমাম অলৰেডি কৈ দিছোঁ সৰ্বোচ্চ 4টা বিষয়ত দিব পাৰিব এয়াই আছিল আপোনালোকৰ প্ৰশ্ন আৰু মোৰ উত্তৰ ইয়াৰ পাছতো যদি আপোনালোকৰ যদি কোনো কনফিউজন ৰৈ যায় আপোনালোকে কমেণ্ট যোগে জনাব আৰু ভিডিঅ'টো সকলোলৈ শ্বেয়াৰ কৰি দিব আৰু যদি কোনো ধৰণৰ আপোনালোকৰ প্ৰশ্নৰ উত্তৰ থাকে মই দেখিছিলোঁ আৰু এটা প্ৰশ্ন ৰৈ গৈছে
যে বহুতে কৈছিলে বেটাৰমেণ্ট এক্সাম দিয়াৰ পাছতে যদি 75% লাভ কৰে তেনেহ'লে তেওঁ স্কুটি পাবনে? নহয়, তেওঁ স্কুটি কিন্তু নাপাব। যদি বেটাৰমেণ্ট এক্সাম দিয়াৰ পাছতে তেওঁ 75% লাভ কৰে তেনে ক্ষেত্ৰত কিন্তু তেওঁ স্কুটি লাভ নকৰিব। ল'ৰাসকলে, যিহেতু ল'ৰাসকলৰ বাবে 75% পূৰ্বতে আছিল আৰু যদি তেওঁ এতিয়া ধৰক তেওঁ 75% নাই কিন্তু বেটাৰমেণ্ট দিয়াৰ পাছত 75% হৈ গ'ল, তেনে ক্ষেত্ৰত কিন্তু তেওঁ স্কুটি লাভ নকৰিব। এইটো বহুতে মানে মই দেখিছিলোঁ আৰু বহু ভিডিঅ'তে এইটো কমেণ্ট কৰিছিলে। ইয়াত যদিও এই কমেণ্টটো নাই, তো এই উত্তৰটো মই দি দিছোঁ। তো আপোনালোকে এই ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব আৰু তাৰ পাছতো যদি কোনো ধৰণৰ আপোনালোকৰ কুৱেশ্যন থাকে আপোনালোকে কমেণ্ট যোগে জনাই দিব। থেংক ইউ, থেংকছ ফৰ ৱাচিং।